আজিকালি দিনৰ প্ৰেম এনেকুৱাই এজনে কথা পাতিবলৈ পাগলৰ দৰে অপেক্ষা কৰি থাকে আৰু আনজনৰ একো প্ৰভাৱেই নপৰে। বতৰ সলনি হোৱাৰ দৰে মানুহৰ মনবোৰো যেন সলনি হৈ যায়। হাইতে আৰম্ভ হোৱা মধুৰ সম্পৰ্কবোৰো ব্লকৰে শেষ হয়। কিছুমান মানুহ সীমিত সময়ৰ বাবে জীৱনলৈ আহে আৰু গুচি যোৱাৰ সময়তো এনেকৈ হঠাৎ গুচি যায়। প্ৰতিখন কাজিয়াৰ প্ৰতিটো আঘাত মই মূৰ পাতি লগি আছে না তুমি কষ্ট পোৱাৰ ভয়ত। সকলোবোৰ ভুল মই স্বীকাৰ কৰি লগি আছে না তোমাক হেৰুৱাৰ ভয়ত। ভাল পোৱা কোনো দায়িত্বৰ নাম নহয় যে এনেদৰে কৰিলে হ'ব নাইবা তেনেদৰে কৰিলে হ'ব। ভাল পোৱা হ'ল বতাহৰ দৰে অলপমান ঠাই পালে দখল কৰি লয় মনৰ সকলো স্থানত।